Hello friends, মই সফি ৰহমান আৰু আপোনালোকে চাই আছে SRB আসাম টেক ইউটিউব চেনেল। SRB আসাম টেক ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, কেইদিনমান আগত মই আপোনালোকক কোৰ্স 506 ৰ পৰা 508 লৈকে আসাইনমেন্টৰ প্ৰশ্নসমূহ দি দিছিলো। কিবা বিশেষ কাৰণত মই আপোনালোকক উত্তৰসমূহ দিব পৰা নাই। আজি ৰাতিপুৱাতে মই আপোনালোকক কোৰ্স 506 আসাইনমেন্ট 1 ৰ 1 নম্বৰৰ নাইবাৰ প্ৰশ্ন উত্তৰটো দি দিছো। যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই তেতিয়াহলে ভিডিঅ ডেসক্ৰিপশনত গলে আপোনালোকে এটা লিংক পাব। লিংকটোত ক্লিক কৰিলে এটা ভিডিঅ ওপেন হ'ব। তাৰ পাছত আপোনালোকে ভিডিঅটো ডেসক্ৰিপশনত গলে PDF লিংক পাই যাব। আপোনালোকে PDF লিংকটো ডাউনলোড কৰি ল'ব। লগতে আজি এই ভিডিঅৰ যোগেদি মই আপোনালোকক লৈ দিব ওলাইছো কোৰ্স 506 আসাইনমেন্ট 1 ৰ 2 নম্বৰৰ প্ৰশ্ন উত্তৰ। ইয়াত প্ৰশ্ন আৰু উত্তৰসমূহ মই টাইপ কৰি লিখিছো যাৰ ফলত দু এটা স্পেলিং ইয়াত ভুল আছে। আপোনালোকে প্লিজ কাইন্ডলি চাই ল'ব। প্ৰায় 2% স্পেলিং ইয়াত ভুল থাকিব পাৰে, তো আপোনালোকে প্লিজ কাইন্ডলি চাই ল'ব। আৰু ইয়াত টাইপিং কৰাৰ সময়ত মই ভালদৰে লক্ষ্য কৰা নাছিলোঁ, যাৰ ফলত মই PDF ফাইলটো যেতিয়া মেক কৰাৰ পাছতে চাব পাৰিলোঁ। ইয়াত বিশেষ দ্ৰষ্টব্য, ইয়াত বানানৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াত স্পেলিংটো ভুল আছে, এইটো আপোনালোকক লিখিব নালাগে। তো ইয়াতে চাওক প্ৰশ্নটো দিয়া আছে, আমাৰ সমাজত বৰ্তমানেও লিংগ বৈষম্য আছে বুলি আপুনি অনুভৱ কৰেনে? আপোনাৰ উত্তৰৰ সাপেক্ষে উপযুক্ত উদাহৰণ দি ব্যাখ্যা কৰক। তাৰপিছত ইয়াত উত্তৰ দিয়া আছে। উত্তৰত প্ৰথমতে এইটো এটা পেৰাগ্ৰাফ গ'ল। তাৰপিছত ইয়াত আছে তলত লিংগ বৈষম্যৰ কিছু উদাহৰণ দিয়া হ'ল। তাৰপিছত ইয়াত উদাহৰণ মই কেইটামান দিছোঁ। ইয়াত 1 নম্বৰত উদাহৰণ আছে, 2 নম্বৰ আছে, এনেকৈ ইয়াত 4টাৰ পৰা 5টা 6টা উদাহৰণ মই ইয়াত লিখিছোঁ। লিখাৰ পাছত ইয়াত সামৰণিত আপোনালোকে ইয়াত দিব, সামৰণি লিখিব। লিখাৰ পাছত লিখিব যে আমাৰ দেশ বা সমাজখন আগবঢ়াই নিবলৈ পুৰুষৰ লগতে মহিলাসকলক সমান অধিকাৰ দিব লাগিব। সমাজখন অৰ্থনৈতিক, সামাজিক আৰু বৌদ্ধিক দিশত আগবঢ়াই নিবলৈ লিংগ বৈষম্য সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগিব। লগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজিৰ দিনৰ ভিতৰতে মই আপোনালোকক কোৰ্স 506 ৰ যিকেইটা প্ৰশ্ন আছে সবকেইটা প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দি দিম। মই ইতিমধ্যে টাইপ কৰি ৰেডি কৰিছোঁ, জাষ্ট ভিডিঅ' বনাই আপোনালোকলৈ পাব্লিছ কৰিম। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব, যাতে SRB আসাম টেক ইউটিউব চেনেলৰ সকলোবোৰ আপডেট আপোনালোকে সকলোৰে আগত বিনামূলীয়াকৈ পাই থাকে। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি ইয়াতে বিদায় লৈছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই, টেক কেয়াৰ। জয় আই অসম।